নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ আজি এটি নতুন ভিডিঅ'ৰ সৈতে আৰু এতিয়া মই বৰ্তমান আছোঁ গুৰুজনাৰ জন্মস্থান ব্ৰতদবা থানত আৰু আজি মোৰ লগত আছে অংশুমান শইকীয়া তেওঁ আমাক আজি ব্ৰতদবা থানৰ যি মহত্ব তাৰ বিষয়ে আমাক অকণমান অৱগত কৰিব তেন্তে আহকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অংশুমান শইকীয়াৰ মুখেদি ব্ৰতদবাৰ ভিতৰত থকা প্ৰতিটো বস্তুৰে তা অন্তৰ্নিহিত যিটো ভাৱধাৰা আছে আমি সেই ভাৱধাৰাটো জানিব চেষ্টা কৰিম তেন্তে অংশুমান নমস্কাৰ জয়গুৰু শংকৰ পোনপ্ৰথমে সকলোকে শ্ৰদ্ধা নিবেদিলোঁ আৰু আমি উপস্থিত আছোঁ বৰ্তমান গুৰুজনাৰ জন্মস্থান ব্ৰতদবা থানত আৰু মোৰ সহযোগী দিব্যতে কৈছে ইতিমধ্যে তেওঁলোক আজি এটা ক'বলৈ গ'লে তীৰ্থ ভ্ৰমণ হিচাপে আজি ইয়াত উপস্থিত আছে আৰু আমি যিহেতু ক'বলৈ গ'লে দাঁতি কাষৰীয়াই আমি স্থানীয় বুলিয়েই ক'ব লাগিব সেইকাৰণে আমাক কিছু এই বিষয়ে অৱগত কৰাৰ দায়িত্বভাগ দিছে গতিকে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান আমি উপস্থিত আছোঁ ব্ৰতদবা থানা বুলি দেখিছে আৰু মোৰ পিছফালে যিটো তোৰণ আছে এইপিনে দেখিছে যে মহাপুৰুষ শংকৰদেৱ পবিত্ৰ জন্মস্থান ব্ৰতদবা আলিপুখুৰী থান বুলি ক'বলৈ গ'লে কীৰ্তন ঘৰ ব্ৰতদবা কীৰ্তন ঘৰ আৰু ক'বলৈ গ'লে মূল থানৰ যিটো আৰ্হি যিটো আমি দ্বিতীয় বৈকুণ্ঠ বুলি যিটো এটা প্ৰবাদ আছে ক'বলৈ গ'লে আৰু ইয়াতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পোনপ্ৰথমে নামঘৰ প্ৰতিষ্ঠা কৰিছিল কীৰ্তনঘৰ হিচাপে হয়তো অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰতে বিশ্বৰ ভিতৰতে প্ৰথম হয়তো নামঘৰ কীৰ্তনঘৰ প্ৰতিষ্ঠা কৰিছিল ইয়াতে তিনিখন প্ৰতিষ্ঠা কৰা হৈছিল আপুনি দেখিছে বৰ্তমান ভিতৰলৈ আছে কীৰ্তনঘৰ ভাগ এইখন যিটো পবিত্ৰ মজিয়া নামঘৰ ইয়াতে গুৰুজনাৰ সৃষ্টি আদিসমূহ প্ৰদৰ্শন কৰা হয় বিভিন্ন উৎসৱ আৰু বিভিন্ন পিছত আমাক গম পাইছে যে 6 মাৰ্চৰ পৰা আমাৰ পবিত্ৰ দৌল যাত্ৰা মহোৎসৱ আৰু ইয়াতে আমাৰ তীৰ্থযাত্ৰীসকল আহি পেলাই ইয়াতে তেওঁলোকে 2 দিন 3 দিন যিকেইদিন নাথাকে ইয়াতে থাকি পেলাই শিবিৰ হিচাপে ৰাখি পেলাই ইয়াতে নাম প্ৰসংগ দিনটো গোটেই 24 ঘণ্টা ধৰি নাম প্ৰসংগ কৰে আৰু বিভিন্ন অংকীয়া নাটকৰ পৰা ধৰি পেলাই গুৰুজনাৰ সৃষ্টি আদিসমূহ প্ৰদৰ্শন কৰা হয় এইটো আচলতে ক'বলৈ গ'লে পবিত্ৰ নাটঘৰ ভাগ আৰু ইয়াতে আপোনালোকে দেৱালসমূহ যদি খুব সুন্দৰভাৱে আচলতে ক'বলৈ গ'লে যিসমূহ শ্ৰী কৃষ্ণৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ যিসমূহ দৈত্যবধ বা শিশুলীলাকে প্ৰদৰ্শন কৰি পেলাই ইয়াত চাৰিওফালে শ্ৰীকৃষ্ণৰ যিবোৰ লীলা সেই লীলাসমূহ প্ৰদৰ্শন কৰি অহা হৈছে আচলতে ক'বলৈ গ'লে সাঁচিপাতত যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিখিছিলে আচলতে সাঁচি ৰাখিছিলে সাঁচিপাতত সেই সাঁচিপাতৰ এটা প্ৰতীক চিহ্ন হিচাপে চাৰিওফালে আচলতে ইয়াতে দেৱালত খোদিত কৰা হৈছে আপোনাৰ আগলৈ গ'লে আপুনি দেখিব এটা চৰিত্ৰ আছিলে শ্ৰীকৃষ্ণৰ শিশুলীলাৰ চৰিত্ৰ পুতনাবধ হয়তো ইয়াতে আপোনাৰ পুতনাবধৰ দৃশ্য দেখিছে নিশ্চয় ইয়াতে ক্ষমা কৰিব এইটো পুতনাবধ নহয় ঠিক এইটো হৈছে আমাৰ যিটো তাৰকাক বধ কৰিছিলে আমাৰ ৰাম আৰু লক্ষ্মণ মিলি পেলাই তাৰকাবধৰ এটা দৃশ্য তাৰ আগতে আমাৰ আপোনালোকে দেখিব পাৰে আগৰ মন্থনৰ এটা দৃশ্য সেই বিষ্ণু যিটো আমাৰ সৰ্পত ইয়াতে যিটো লক্ষ্মীয়ে তেওঁ শুশ্ৰূষা কৰি আছে এইটো বিষ্ণুৰ এটা চিত্ৰ ইয়াত অংকন কৰিছে আচলতে ক'বলৈ গ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মৰ যিটো মূল আছিলে ধৰ্মৰ যিগৰাকী আচলতে ঈশ্বৰ আছিলে তেওঁ হৈছে শ্ৰীকৃষ্ণ আচলতে বিষ্ণু ত্ৰিজগতৰ ত্ৰাণকৰ্তা সেইকাৰণে ইয়াতে যদি আপোনালোকে চাব পাৰে যে ব্ৰতদবাৰ যিকোনো ধৰণৰ বিশেষ এনেকুৱা ধৰণৰ চিত্ৰবিলাক বা সাঁচিপতীয়া যিবোৰ আমাৰ পুথি আছিলে সকলোতে আচলতে শ্ৰীকৃষ্ণৰ গুণানুকৃত আমাকে দেখিব পাব আৰু ইয়াতো সেই একেৰূপ পতিত হৈছে ইয়াতে পুতনাবধৰ দৃশ্য আছে দধিমথনৰ দৃশ্য আছে শিশুলীলা শ্ৰীকৃষ্ণ আৰু ইয়াতে এইদৰে আচলতে কিছু আমাৰ ভক্তগণক সাম্যক জ্ঞান দিয়াৰ চেষ্টা কৰা হৈছে আমাৰ এই নাটঘৰত পবিত্ৰ নাটঘৰত আৰু এইদৰে আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আজি প্ৰদৰ্শন কৰা হৈছে আমাৰ নাটঘৰৰ ভিতৰত আপোনালোকে যেতিয়া কীৰ্তনঘৰ দি মূল দুৱাৰ দি সোমাই যাব তেতিয়া সোঁফালে আৰু বাওঁফালে দুইফালে এখন হয়তো বেনাৰ আপোনালোকে দেখিবলৈ পাব য'ত লিখা আছিল জাতীয় পোছাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব সেইটো ক'বলৈ গ'লে অসমৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে ব্ৰতদবা থানতে এইটো ব্যৱস্থা কৰা হৈছে জাতীয় পোছাকৰ কাৰণে এইটো খুব ভাল ব্যৱস্থা মই ভাবোঁ সকলো সত্ৰ আৰু নামঘৰত এইটো ব্যৱস্থা কৰিব লাগে ইয়াত আপোনালোকে দেখিছে আমিও আটাইকেইগৰাকী জাতীয় বস্ত্ৰ পৰিধান কৰি আহিছোঁ আপোনালোকক অনুৰোধ জনাম যে যেতিয়া ব্ৰতদবা থানলৈ আহিব সকলোৱে জাতীয় পোছাক পৰিধান কৰি আহে কাৰণ এইটো গুৰুজনাৰ সৃষ্টি আছিল আৰু গুৰুজনাৰ সৃষ্টি আমি সদায় নৱপ্ৰজন্মই ধৰি ৰখাটো প্ৰয়োজন আৰু আমি এতিয়া বৰ্তমান গুচি আছোঁ কাষৰ এটা চমুকি নামঘৰত আৰু য'ত আচলতে পদশিলা হিচাপে খ্যাত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ
যিটো পথ আচলতে শিলত খোদিত কৰি ৰখা হৈছে আৰু আপোনাৰ ইতিমধ্যে বন্ধ হৈছে কাৰণ ইতিমধ্যে দুপৰীয়া হৈ গৈছে আৰু দুপৰীয়া ভাগৰ পিছত বন্ধ কৰি দিয়া হয় আৰু সেইকাৰণে আমি দেখুৱাবলৈ চেষ্টা কৰিম পদশিলাৰ ব্যৱস্থা কিন্তু ইয়াত আমাৰ ককা এজনকে ইতিমধ্যে আপোনালোকে পদশিলা চিত্ৰত আমাৰ নামঘৰটো দেখিলে কিন্তু আমি বিশেষ কাৰণবশতঃ আমি এই যিখন ঠাইত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদৰ চিহ্ন আছে সেইখিনি ঠাই আমাৰ বিশেষ কাৰণত তাত আমি কেমেৰা বা মোবাইল নিব নোৱাৰোঁ বা তাত আমি দৃশ্য সংগ্ৰহ কৰিব নোৱাৰোঁ সেয়েহে আমি দেখুৱাৰ পৰা বিৰত থাকিলোঁ কিন্তু যিসকল আমাৰ বৰ্তমান ৰাইজে সেইখিনি বস্তু দৰ্শন কৰিব পাৰে আমাৰ পদৰ দৰ্শন কৰিব বিচাৰে তেওঁলোকে আমাৰ কীৰ্তনঘৰৰ কাষতে থকা পদশিলাত গৈ পেলাই দৰ্শন কৰিব পাৰিব আৰু সেইখিনি আপোনালোকে তাৰ আশীষ গ্ৰহণ কৰিব পাৰিব। আৰু এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ যি ফাকুৱা আহি আছে তাতে দৌল যাত্ৰাৰ কাৰণে যি দৌল যাত্ৰাৰ মূল আচলতে কৃষ্ণমূৰ্তিত যিটো দৌল যাত্ৰা হ'ব আমাৰ 7 তাৰিখে মুখামূল ফাকুৱা দিনাখন আৰু 8 তাৰিখে হ'ব ইয়াৰ কাৰণে আপোনালোকে দেখিছে ইয়াতে আমাৰ এখন গুৰু আসন বুলিয়ে ক'ব পাৰি আমি গুৰু আসনৰ আৰ্হিত এখন দোলা হিচাপে ব্যৱহাৰ কৰিব এইখিনি আৰু ইয়াতে কৃষ্ণ যিটো মূল মূৰ্তিভাগ থাকিব দৌল মন্দিৰৰ সেইখিনি ইয়াতে প্ৰতিষ্ঠিত কৰি পেলাই তেওঁলোকে যাত্ৰাভাগ কৰিব আৰু সকলো ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে যাতে উত্তীৰ্ণ উপস্থিত থাকি পেলাই গুৰুৰ আশীষ গ্ৰহণ কৰে আৰু আপোনালোকে ইতিমধ্যে পদশিলা দেখাৰ পিছত তাৰ কাষতে ঠিক নিচেই কাষতে আপোনালোকে দেখিব পাব যে গুৰুজনাৰ ব্যৱহৃত পাটনা অৰ্থাৎ যিটো অসমীয়াত কোৱা বুলি কোৱা হয় বৰ্তমান বন্ধ আছে ইয়াত আমাৰ ভিতৰলৈ গৈ দৰ্শন কৰাৰ সুবিধা নাই তথাপিও ইয়াতে আমাৰ ক'বলৈ গ'লে যিটো আমাৰ সমল হিচাপে মানে প্ৰত্নতাত্ত্বিক বা আমাৰ ঐতিহাসিক সমল হিচাপে অধ্যয়ন বা তেনেকুৱা ধৰণৰ গৱেষণাৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰাৰ স্থল আছে এভাগ দেখিলে ইয়াত আছে আমাৰ যিটো মানে প্ৰসাদ বা সেই ব্যৱহাৰ কৰা হয় ভগোৱা কোৱাৰ পৰা ধৰি পেলাই এনেকুৱা ধৰণৰ কাম আৰু ইতিমধ্যে এইবিলাক আমাৰ বিভিন্ন ধৰণৰ কাম কাজ চলি আছে নতুনকৈ নৱনিৰ্মিত বহুতখিনি আচলতে প্ৰকল্প লৈছে ইতিমধ্যে গম পাইছেই আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে বটদ্ৰৱাৰ কাৰণে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ আঁচনি তথা মানে যিটো প্ৰজেক্ট বুলি কয় তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি আছে আৰু ঠিক আপোনালোকে অলপমান গৈ পেলাই যেতিয়া আমাৰ কীৰ্তনঘৰৰ চাৰিসীমা পাৰ হৈ পেলাই আপোনালোকে নিশ্চয় সেই যিসমূহ আমাৰ আঁচনিৰ ঘৰসমূহ বা তেনেকুৱা ধৰণৰ প্ৰকল্পসমূহ আপোনালোকে দেখিব পাব। এয়া দৃশ্য দেখিবলৈ পাব আমাৰ কিছুমান আপোনালোকে পেণ্ডেল অৰ্থাৎ ৰভাগৃহ দেখিবলৈ পাব কিন্তু এইখিনি আপোনালোকে বেলেগ বুলি নাভাবিব কাৰণ মই আগৰ স্ক্ৰিপ্টত আগৰ হেৰিয়তে কৈছোঁ যে আমাৰ 6 তাৰিখৰ পৰা 6 মাৰ্চৰ পৰা পবিত্ৰ দৌল মহোৎসৱ আৰু সেই দৌল মহোৎসৱকে কেন্দ্ৰ কৰি পেলাই বৰ্তমান যিসমূহ ঘৰ ইয়াত ৰখা আছে আপোনালোকে দেখিব বিশ্ৰাম গৃহ বুলি যিটো লিখিব বা বিশ্ৰাম গৃহ বুলি লিখা আছে অৰ্থাৎ ইয়াতে যি দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসমূহ আহিব ইয়াতে তেওঁলোকে নিশাটো কটাব ইয়াতে তেওঁলোকে যিটো খাদ্য ব্যৱস্থা থাকিব তেওঁলোকে কৰিব ইয়াতে আৰু ইয়াতে ৰাতি বিশ্ৰাম কৰিব নাম প্ৰসংগ হ'ব গতিকে এইখিনি আপোনালোকে সাধাৰণ ভাষাত ক'বলৈ গ'লে আমাৰ তীৰ্থযাত্ৰীসকলৰ কাৰণে শিবিৰৰ ব্যৱস্থা কৰি দিছে আমাৰ থান কমিটিয়ে আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব আই খেৰসূতী সাংস্কৃতিক মঞ্চ অৰ্থাৎ ইয়াতে যিসমূহ অনুষ্ঠান হয় বটদ্ৰৱাৰ ফাকুৱা বুলিয়েই নহয় বটদ্ৰৱাৰ থানৰ লগত জড়িত যিসমূহ অনুষ্ঠান হয় ইয়াতে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানকে প্ৰমুখ্য কৰি পেলাই বিভিন্ন সভা সমিতি অনুষ্ঠিত হয় ইয়াতে আৰু ক'বলৈ গ'লে এটা যথেষ্ট বিশাল মণ্ডপ বিশাল ৰভাঘৰ আৰু ইয়াতে 4 দিনৰ যিসমূহ কাৰ্যসূচী থাকিব আমাৰ দৌল মহোৎসৱৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠানকে প্ৰমুখ্য কৰি পেলাই তেনেকুৱা ধৰণৰ সভাসমূহ ইয়াতে অনুষ্ঠিত হ'ব আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে ইয়াতে বিশ্ৰাম কৰিব পাৰিব ইয়াতে লগতে আপোনালোকে উপস্থিত থাকি পেলাই সেইসমূহ দৰ্শন কৰিব পাৰিব। এতিয়া আমি অকণমান ওলাই আহিছোঁ ৰাস্তাৰ কাষলৈ আৰু ৰাস্তাৰ কাষলৈ ওলাই আহি দেখিছোঁ চাৰিওকাষে লানি হৈ থকা দোকানৰ এটা শাৰী দোকানীসমূহে চাওকচোন কিদৰে নিজৰ দোকানসমূহ মেলাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে দৃশ্যটো দেখি মোৰ কিবা ভাল লাগি গ'ল আৰু এনেকৈ নতুনকৈ প্ৰস্তুত কৰি থকা দোকানসমূহ চাই আমি গৈ পালোঁগৈ দৌল মন্দিৰ আহক আমি দৌল মন্দিৰৰ বিষয়ে জানিব চেষ্টা কৰোঁ
আৰু এয়া আমি আহি উপস্থিত হৈছোঁ বৰ্তমান দৌল মন্দিৰত, য'ৰ পৰাই যি ফাকুৱাৰ দৌলযাত্ৰা আৰম্ভ হয়। যি আৰু ইয়ালৈকে আচলতে ইয়াৰ পৰা আমাৰ গোসাঁই নিব তালৈ, আৰু তাৰ পৰা আকৌ আমাৰ যিটো দৌলযাত্ৰা মূল অনুষ্ঠান যিটো গোসাঁইমুখ ফাকু দিয়া পিছদিনাখন ইয়ালৈকে শোভাযাত্ৰা কৰি পেলাই ইয়ালৈকে আকৌ মানে যিটো কৃষ্ণ আছে, কৃষ্ণ ভগৱানে হয়, কৃষ্ণ মূৰ্তি ইয়ালৈ আনিব, তেওঁক ইয়াত প্ৰতিষ্ঠা কৰিব আকৌ আহি পেলাই। সেইটোৱে আচলতে মূল যিটো আমাৰ কয় উদ্দেশ্য বা আমাৰ যিটো পবিত্ৰতা দৌল মহোৎসৱৰ। আৰু ইয়াতে বৰ্তমান যিহেতু পিছবেলাত খোলা নাথাকে দৌল মন্দিৰ, আগবেলা ভাগতে বন্ধ হৈ যায়, গতিকে আপোনালোকে পৰিৱেশটো দেখিব, কিন্তু ভিতৰৰ বস্তুখিনি আমি দেখুৱাব নোৱাৰিম কাৰণ আমাৰ বৰ্তমান দেৰি হৈ গৈছে। কিন্তু আপোনালোকে চৌপাশৰ পৰিৱেশটো তথা মূল মন্দিৰ ভাগ আপোনালোকে ইয়াৰ পৰা নিশ্চয় ভিতৰৰ যোগে দেখিব পাব। আৰু এয়া আমি বৰ্তমান দৌল মন্দিৰৰ ওপৰলৈ উঠি গৈ আছোঁ। দেখিবলৈ পাইছে ইয়াৰ চাৰিওফালৰ যি এক সুন্দৰ পৰিৱেশ। যিমানখিনি পাৰোঁ সকলোকে খুব কম সময়ৰ ভিতৰতে আমাৰ গুৰুজনাৰ যি জন্মস্থান বৰদোৱা তাৰ এটা চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দৌল মন্দিৰৰ একে ওপৰ ভাগ, সেয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া অকণমান আমি বহি লৈছোঁ, বহুত দূৰ খোজ কঢ়া হ'ল আৰু আমাৰ অকণমান ভাগৰো লাগিছে। আৰু এতিয়া যি দৌল মন্দিৰ তাৰ যি এক চমু ইতিহাস আছে তাৰ বিষয়ে আমাক অংশুমান শইকীয়াই আকৌ এবাৰ ইতিহাসটো দাঙি ধৰিব। হয়, আপোনালোকে ইতিমধ্যে আমি উপস্থিত আছোঁ দৌল মন্দিৰত। আৰু ইতিহাসটো মই চমুকৈ ক'বলৈ গ'লে দৌল মন্দিৰটো আচলতে এটা পুখুৰী পুতি পেলাই বনোৱা হৈছিলে। আৰু পুখুৰীটো কেনেকুৱা আছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেতিয়া ইয়াতে আছিলে তেওঁৰ সময়ত মানে কি আছিলে, এটা পুখুৰী আছিলে ইয়াতে, গোটেই চৌপাশটো এটা পুখুৰী আছিলে। আৰু পুখুৰীটোত আচলতে এটা ঐশ্বৰিক শক্তি আছিল বুলি সকলোৱে কয়, যে তাত যদি আমি মৃত কিবা বস্তু দি দিওঁ বা তাত যদি আমি পানীত জুবুৰাই দিওঁ সেইটো মানে পুনৰ জি উঠে। ঠিক সেইটোৱে এগৰাকী মাছ বেপাৰীয়ে যেতিয়া মাছবোৰ মৰি গৈছিল সেই মাছবোৰ মৰি যোৱাৰ তেওঁ ব্যৱসায় কৰা একদম আবেলি সময়ত সেই মাছবোৰ জুবিয়াই দিছিলে, যে তেওঁ যিহেতু মৰি গ'ল গতিকে আমি পুখুৰীত পেলাই দিওঁ। আৰু গতিকে পেলাই দিওঁতেই সেই মাছবোৰ জি উঠিছিলে। আৰু সেনেকৈ জি উঠা কথাটো শংকৰদেৱে গম পাই পেলাই তেওঁ যিটো মানে ইয়াৰ যিটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে সেইটো বিষয়ে গম পাইছিল, যে যিহেতু ইয়াতে যিটো মৰা যদি বস্তু আমি দি দিওঁ জি উঠে, গতিকে তেনেকৈ আমাৰ মানুহেও সেইটো ব্যৱহাৰ কৰিব পাৰিলে হয়। গতিকে সেই কথাকে লক্ষ্য ৰাখি পেলাই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই মানে পুখুৰীটো পুতি পেলাই ইয়াতে দৌল মন্দিৰ ভাগ বনালে। সেইটোৱে আচলতে ইয়াৰ চমু ইতিহাস আছিলে। আৰু যদি কিবা কথা আছে মানে আমাৰ ইতিহাসবিদসকলে বা ইয়াত ধানৰ লগত জড়িত মানুহখিনিয়ে বেছি গম পাব, তথাপিও থুলমূলকৈ আমি যি জানো আমাৰ ককা আইতাৰ মুখত যিখিনি শুনি আছোঁ সেইমতে ইয়াতে পুখুৰী আছিল আৰু পুখুৰীটো পুতি পেলাই দৌল মন্দিৰ ভাগ বনোৱা হৈছিল বুলি আমি পঢ়িবলৈ পাওঁ। অহা 6 মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া ফাকুৱা উৎসৱৰ যি ধৰ্মীয় অনুষ্ঠান, সেই ধৰ্মীয় অনুষ্ঠানলৈ নগাঁৱৰ লগতে সমূহ অসমবাসী ৰাইজক বটদ্ৰৱা স্থানলৈ সাদৰে নিমন্ত্ৰণ জনালোঁ। আপোনালোক আহক, উপভোগ কৰক এই ধৰ্মীয় অনুষ্ঠান, আৰু সঁচাকৈ বৰ ভাল পাব আপোনালোকে এই অনুষ্ঠানভাগ চাব পাৰিলে। আৰু ইতিমধ্যে চাগে ভিডিঅ'টো বহুত দীঘলো হৈ গৈছে, আৰু বৰ বেছি দীঘল নকৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধু শ্ৰী অংশুমান শইকীয়া, তেখেতৰ বহুমূলীয়া সময় প্ৰদান কৰি আমাক যি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিষয়ে এটি থুলমূল আভাস দিবলৈ চেষ্টা কৰিলে। তাৰ কাৰণে হিয়াৰ নিভাজ কোণৰ পৰা তেওঁক পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰ এবাৰ সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। নমস্কাৰ। চাই থাকিব আমাৰ ভিডিঅ'। ধন্যবাদ। জয় গুৰু শংকৰ।